যেতিয়া আপোনাৰ পেটৰ বেমাৰ হৈ থাকে আৰু আপোনাৰ সন্মুখত আপুনি ভাল পাওঁ গোটেইখিনি খোৱা বস্তু থাকে কিন্তু আপুনি খাব নোৱাৰে, ঠিক তেনেকুৱাই হৈছে মোৰ মুখখন বৰ্তমান। আৰু মোৰ মুখখন এনেকুৱা হৈ থকাৰ কাৰণ হ'ল যে মই কালি ৰুম এৰি গুৱাহাটী এৰি ঘৰলৈ যাম পাৰ্মানেণ্টলি, আৰু এনেকৈ থকা দেখি লগৰটোৱে ক'লে বোলো ব'ল ফুৰি আহোঁ আজি। আৰু মোৰ জাপ মাৰি গাড়ীত উঠি ওলাই গ'লোঁ। ইয়াত সোমাই কিনে দেখা পালোঁ খ্ৰীষ্টমাছ ট্ৰী ধুনীয়াকৈ সজাই হৈছে আৰু লগতে তোৰ চেণ্টা থিয় হৈছে। হাই চেণ্টা, গিফ্ট আছে নে কিবা? নাই চাগে, চেণ্টা ইগন'ৰ দিছে। কিন্তু ইয়াত দাম শুনি ঠিক কৰিলোঁ যে আমি বাহিৰতে খাই ল'ম আৰু ভগৱানৰ নাম লৈ পিছুৱাই গ'লোঁ নিজে। আৰু ফুডজনৰ পৰা ওলাই চলন্ত চিৰিৰে আমি এনেকৈ তললৈ নামি গ'লোঁ। এই যাবি বাই বাই গুড নাইট। আৰু আপোনালোকে যিটো বেকগ্ৰাউণ্ডত যিটো গান দেখি আছে সেইটো ই গাইছে যে চবেই গানটো একবাৰ চাব। গানটোৰ নাম কি আছিল? তাক বাই বাই দিলোঁ আৰু এতিয়া মই ৰুম সোমাওঁ। গতিকে আজি ভিডিঅ'টো এইখিনিয়ে আছিল। লগ পাম আৰু নতুন ভিডিঅ'ৰ লগত।